অকণ মিঠা পৰহে নহয় নহয় আমি ক'লৈ গৈছোঁ ভিডিঅ' আমি যাম সেইবোৰ এতিয়া এটলিষ্ট মমেণ্ট আমি ইমান এনজয় কৰিব লাগে হয় নাই আমি ভাল কামত পাইছোঁ আকৌ মুঠতে হেৰি কৰিব লাগে এতিয়া ক'লৈ যাওঁতে ছাছপেন্সত থাকক থাকক ছাছপেন্সত থাকক এটা ভাল কামতে ওলাইছোঁ আমি ইমান লেভেল এডাল তুমি লৈ ল'বা 5-10 ল'ব লেভেল মানে হেৰি যাম যাওঁ তোমাৰ যেনে হ'লেও ভাল বুজিছা ব্ৰাইটনেছ লগাই দিলোঁ আকৌ কমাই ল'ব পাৰা এরকম ভাল নহয় ইটোত লোন এটা দি ল'ব লাগিব কামটো লৈ ল'ব লাগিব ৰিপৰ্টাৰ ল'ব লাগিবতো সেইটো কাৰণে কৈছোঁ হেল্ল' আমি আজি গৈ আছোঁ ডিমাপুৰ এটা ভাল উদ্দেশ্য আগত লৈ পেলাই গৈ আছোঁ লগত আছে ত্ৰিনয়ন ৰাজুদা আৰু আমাৰ গোলাঘাটৰ প্ৰিন্স উদ্দেশ্য মহান টিম হিউমেনিটিৰ ব্লাড ডনেশ্যন কৰিবলৈ গৈছোঁ তাত এজন অসহায় ছোৱালীক লাগে এ পজিটিভ মই নিজেই পজিটিভ লগতে ত্ৰিনয়নো আছে ত্ৰিনয়নে এক্সচেঞ্জে দিব তাৰ তোমাৰ অপজিটিভ বি পজিটিভ সেইটো কাৰণে গৈ আছোঁ নিজা প্ৰচেষ্টা পেচেণ্টজনৰ মানে ঘৰুৱা অৱস্থা অকণমান দুৰ্বল সেইবাবে আমি নিজা প্ৰচেষ্টাত এইখিনি কৰিছোঁ আমি আহি আছোঁ বোকাখাটৰ পৰা যাম ডিমাপুৰ জিঅ'ন হস্পিটেল আমি ডিমাপুৰ জিঅ'ন হস্পিটেল সন্ধ্যাৱে আধা ৰাস্তা পালোহি আমি দেওপানী জাষ্ট ক্ৰছ কৰিছোঁ বোকাখাট সোমাম আৰু বোকাখাট সোমাম ছোৱালীজনীৰ কাৰণে যাতে সকলোৱে আশীৰ্বাদ কৰে দেই অঁ ছোৱালীজনী সুস্থ হওক সকলোৱে আশীৰ্বাদ কৰিব প্ৰিন্স কেইদিনটা এডমিট হৈ আছে 10 দিন হৈ গৈছে 10 দিনৰ পৰা এডমিট হৈ আছে আগতে গুৱাহাটীত এডমিট আছিলে GMCHত এতিয়া ডিমাপুৰত তাত আছে দেউতাকৰ মানে ঘৰুৱা অৱস্থা বৰ ভাল নহয় ন ছোৱালীজনী অটো আছিলে অটো বিক্ৰী কৰি মেলি অটো বিক্ৰী কৰি ট্ৰিটমেণ্ট কৰি আছে আপোনালোকে যদি এই ভিডিঅ'টো চাই পিছত যিহেতু অকণমান তেওঁক সহায় কৰিবলৈ চাব কাৰণ দেউতাকৰ অটো আছিলে অটো যিহেতু বিকি পেলাই আজিৰ ডেটত তেওঁলোকে হস্পিটেলত ভৰ্তি কৰিবলগীয়া হৈছে আমি প্ৰিন্সকো বিশেষকৈ ধন্যবাদ দিব লাগিব তেওঁ অলৰেডি 5,000 টকা তেওঁক আগতেও দিছোঁ তাৰ উপৰিঞ্চি আমাৰ লগত যোগাযোগ কৰি আমি এতিয়া এই ব্লাড দিবলৈ গৈ আছোঁ আজিও তেখেতৰ কণ্ট্ৰিবিউট আছে আমি আটাইকেইটাৰ লগত যোগাযোগ কৰিলে যোগাযোগ কৰাৰ পিছত মই ত্ৰিনয়ন বিমানৰ লগত যোগাযোগ কৰি আমি গোটেইকেইজন ওলাই আহিছোঁ এই ভিডিঅ'টো চাই পেলাই যদি আপোনালোকেও পাৰে যিকোনো ধৰণে যি ধৰণে পাৰে সেই পেচেণ্টক সহায় কৰক হিমা চেত্ৰী ছোৱালীজনীৰ নাম ঘৰ ডিফুত দেউতাকৰ এখন অটো আছিলে অটোখন বিক্ৰী কৰি তেওঁ ট্ৰিটমেণ্ট কৰি তেওঁ অৱস্থা বৰ্তমান যথেষ্ট বেয়া একচুৱেলি ৰিকুৱেষ্ট কৰিছিলে আমাৰ টিম হিউমেনিটি পেজত চাই পেলাই আমি গম পাইছোঁ সেইকাৰণে আমি 4জন সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ এতিয়া আমি টিম হিউমেনিটিৰ পৰা আমি 4জন আগবাঢ়ি আহিছোঁ তেনেদৰে আপোনালোকে টিম হিউমেনিটি বুলিয়ে নহয় বা অন্য বুলিয়ে নহয় যোনে ভিডিঅ'টো চাই যদি তেওঁলোকে কিবা সহায় কৰিব পাৰে আগবাঢ়ি জাষ্ট এণ্ট্ৰি হৈছোঁ জিঅ'ন হস্পিটেল ডিমাপুৰ এতিয়া আমি গৈ আছোঁ ব্লাড ডনেশ্যনৰ কাৰণে ব্লাড বেংকৰ ওচৰলৈ
ব্লাড টেষ্টিঙৰ কাৰণে দিয়া হৈছে। এইখন অকণমান ফুটাই দিছে, দেখিছে তেজ বিৰিঙি আছে। টেষ্টিং হোৱাৰ পিছত গম পাম দিব পাৰিম নে নোৱাৰিম। হিমোগ্ল'বিন পাৰ্চেণ্টেজ কিমান আছে চাব, যদি জোখৰ থাকে তেতিয়া ল'ব আৰু দিব পাৰোঁ নে নোৱাৰোঁ এতিয়া চাই লওঁ। লাগে তেনেকৈ ক'লোঁ মই, নেমানে তেনেকৈ নেমানিছে, মানে তেনেকৈ নেমানিছে। মই তেনেকৈ ক'লোঁ পিছত লাগিলে লৈ যাব, নহ'লে ডনেট কৰি দিব। মানে তুমি আজি ব্লাড দিবাই? দিম বুলি নহয়, আকৌ ইমান দূৰ অহাৰ পিছত যাবলৈ মানে ধৰি লওক কাইলৈ যদি লাগে, হয় নহয়? সেইজনে ব্লাড দিওঁ দিওঁ বুলি পেলাই চট ফটাই আছে। তাকে টেষ্টটো বেছি হৈছে অলপ। তেজ বেছি আছে। ফাইনেলি হ'লগৈ দেই, ব্লাড দি আছোঁ। পাৰ্চেণ্টেজ ঠিকেই ওলালে, দিব পৰা হৈ আছোঁ। মানে মই সুস্থ হৈ আছোঁ বৰ্তমান, একো বেমাৰ আজাৰ নাই। এইটো এটা ভাল প্ৰচেছ, মানে ব্লাড দিয়াৰ আগত কমপ্লিট চেকআপ কৰি লয়, তাৰপিছতে ব্লাডখিনি লয়। আমি বোকাখাটৰ পৰা আহি আপোনাৰ ছোৱালীজনীৰ কাৰণে ব্লাড ডনেশ্যন কৰিলোঁ। আমাৰ গ্ৰুপটোৰ নাম হৈছে টিম হিউমেনিটি, আহিছে আমাৰ স্পৰ্টিঙত আছে। কি ক'ব টিম হিউমেনিটি, কি ক'ব আপুনি? কি ক'ম, ভাল বুলি কওঁ আপনার नो। ঠিক আছে, बहुत अच्छा है जो हमें आप लोग ने हेल्प किया, है ना। ऐसे ही हेल्प सारा दुनिया को करते जाइए, आप लोग का भी उन्नति बढ़ते जाएंगे, आपका नाम हो अच्छे से चले, ये उनकी है ना, ठीक अच्छे से चले, सबसे मिलजुल के रहे, है ना। ठीक ठीक।